हेलो मैं विकास और আপোনালোকক স্বাগতম জনাইছো এটা নতুন ব্লগ ভিডিওৰ মাজত গাইছ তো আজি ব্লগটো কেনেকুৱা আপলোড কৰিছে তো মই নিজে নাজানো গাইছ আৰু ব্লগটো মই ষ্টাৰ্ট কৰি দিছো আৰু এতিয়া মই যাবলৈ পঠালে মানে গৰুকিটা খলাবৰ কাৰণে এতিয়া সময় হৈ গৈছে 12টা তো ব্লগ এতিয়া যাও পঠালে আৰু গাইছ এইফালে চাওক কালি চুঙাত আমি মেগী বনাই খাইছিলো চুঙা কালি জ্বলি গৈছিল এই চাব পাৰিছে আৰু চুঙাৰ মেগী খাই গাইছ বহুত মজা লাগিলে গাইছ আপোনালোকক বনাই খাই ট্ৰাই কৰি চাব বহুত টেষ্টি লাগে গাইছ চুঙাত মেগী বনাই খালে মানে কালি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছিলো ফাৰ্ষ্ট টাইম খাই মানে একদম দিৱানা হৈছো চুঙাৰ মেগী খাই তো বলক এতিয়া যাও পঠালে গৰুকিটা খলাবৰ কাৰণে এইফালে পঠালে যাবলৈ ওলাই আহিলো গাইছ আৰু গাইছ আজিকালি কি হৈছে গৰুকিটা জেগাই নাই মানে দিবৰ কাৰণে মানে জেগা ওলাই আহিছে কিন্তু সেইবোৰত ঘাঁহ নাই সেইবোৰত ঘাঁহ আছে এইবোৰ চব গৰু দি ভৰ্তি কৰি থৈ দিছে তো বলক এতিয়া যাও গৰুকিটা খলাই দিম আৰু গাইছ ইয়া ফাইনেলি আহি পালো পঠালে আৰু আপোনালোকক কৈছো না যিবোৰত জেগা আছে সেইবোৰত মানে ঘাঁহ নাই আৰু যিবোৰত ঘাঁহ আছে সেইবোৰত পুৰা গৰু ভৰ্তি কৰি থোৱা আছে দিব পাৰিছে এইফালে খুৰা এজনে ডাঙৰি উঠাইছে ডাঙৰি নিয়া হ'লে মানে গৰুকিটা তাত সোমাই দিম এতিয়া গৰুকিটা খলাবলৈ জেগা নাই তো বলক গাইছ এতিয়া যাও ঘৰলৈ তেতিয়া ডাঙৰি নিব তেতিয়া আহি গৰুকিটা সোমাই দিম আৰু তাত না আৰু গাইছ চাওক মোক দেখি এয়া দৌৰি দৌৰি আহি গ'ল এতিয়া চাকি চব গাইছ মোক অহা দেখি ডাইৰেক্ট আহি গৈছে পোৱালিটো নাহে গাইছ যা তোমাৰ ইয়াৰ এই ঘৰত নাই যা এই পথাৰতে আছে যা আৰু গাইছ মই গৰু চৰু চাই আহি পেলাই ঘৰত আহি বহিছিলোঁ আৰু এতিয়া কি কৰিম বুলি ভাবি থাকোঁতে এতিয়া মানে পটককৈ মোৰ মনত পৰিলে যে সৌৰভ সাগৰদাৰ এখন শ্বৰ্ট ফিল্ম আপলোড হৈছে শ্বৰ্ট ফিল্মটোৰ নাম হৈছে প্ৰেমৰ বৰষুণ পাৰ্ট 2 আৰু পাৰ্ট 1টো বহুত ভাল লাগিছিল আৰু এতিয়া পাৰ্ট 2টো চাওঁ বলো গাইছ কেনেকুৱা লাগিব চাই লোৱাৰ পাছত আপোনালোকক কৈ আছোঁ গাইছ আৰু আপোনালোকে চালে নাই কমেণ্ট কৰি জনাব গাইছ আৰু গাইছ এই প্ৰেমৰ বৰষুণ পাৰ্ট 2টো 6 ডিচেম্বৰ তাৰিখে ৰিলিজ কৰি দিলে কিন্তু আজিলৈকে মই চোৱাই নাই আজি 9 তাৰিখ হৈ গ'ল এনেকৈ মানে কামৰ ব্যস্ত হৈ আছোঁ গাইছ মই আপোনালোকক কি ক'ম পথাৰত লাগিছোঁ লগত সন্ধিয়া চাবলৈ মানে টাইম নাই মানে সন্ধিয়া মানে নিজৰ ব্লগটো এডিট কৰোঁতে ৰাতি 9টা 10টা বাজি যায় তো সেইকাৰণে মানে চাবলৈ সময় পোৱা নাছিলোঁ আজি অলপ সময় পাইছোঁ তো বোলো প্ৰেমৰ বৰষুণ পাৰ্ট 2টো চাই লওঁ গাইছ আৰু ফাইনেলি গাইছ প্ৰেমৰ বৰষুণ পাৰ্ট 2 চাই ল'লোঁ বহুত ভাল লাগিলে লাষ্টখন মোক ইম'চনেল কৰি পেলালে গাইছ কি ক'ম আৰু বহুত ভাল লাগিলে সৌৰভ সাগৰদা আৰু শুনিছোঁ আপুনি প্ৰেমৰ বৰষুণ পাৰ্ট 3 লৈ আহিছে সোনকালে লৈ আহক আমি বাট চাই আছোঁ পাৰ্ট 3 চাবৰ কাৰণে আৰু গাইছ বলক এতিয়া যাওঁ গৰুকিটা খলাই আহোঁ যিহেতু প্ৰেমৰ বৰষুণ চালোৱে আৰু অথনি খলাবলৈ গৈছিলোঁ যিহেতু জেগা ওলোৱা নাছিলে সেইকাৰণে খলোৱা নাছিলোঁ এতিয়া খুৰাজনে চাগে ডাঙৰি নি আছে সেইকাৰণে জেগা ওলাইছে যদি তাতেই দি থৈ আহোঁ বলক গৰুকিটা আৰু গাইছ ফাইনেলি এইফালে পথাৰত আহি গ'লোঁ গৰুকিটা খলাবৰ কাৰণে এয়া গৰু এডুগুটি আছে চাই আছে মোলৈ চাগে বোলো গাইছ এতিয়া পথাৰত গৰুকিটা খলাই লৈ যাওঁ ঘৰলৈ লাগি আছে ভাত খাব লাগিব অ'কে আৰু গাইছ চাওক এইফালে পুৰা পাক লাগি আছে গৰু এতিয়া বোলো পাক চাক খোলো খোলা আৰু ঘৰলৈ যাওঁ গাইছ অ'কে আৰু ফাইনেলি গাইছ গৰু চৰু খলাই মেলি আহি পেলাই ভাত খাবলৈ বহি গ'লোঁ সেয়া চাব পাৰিছে তো বোলো কেইটা ভাত চাত খাই মেলি ভঁৰালৰ পৰা ধান উলিয়াব লাগিব যিহেতু মায়ে ভঁৰালত সোমাই গৈছে ভঁৰালটো অলপ চফা কৰিব লাগিব ন তো নতুন ধান সোমাব লাগিব ভঁৰালত সেইকাৰণে মায়ে ভঁৰালটো অলপ চফা কৰি আছে আৰু তাত অলপ ধান আছে সেইখিনি উলিয়াই ল'ব লাগিব তো বোলো কেতিয়া পথাৰত ভাত চাত খাই মেলি কামত লাগি যাম আৰু ন আৰু ফাইনেলি গাইছ এইফালে ভাত চাত খাই মেলি ওলাই আহিলোঁ আৰু এইফালে মায়ে ভঁৰালত সোমাই আছে ইয়াত ধান উলিয়াইছে চাগে তো বলক এই বস্তাত এটা ধান ভৰাওঁ অ'কে তো ব্লগটো চাই থাকোঁ একেবাৰে লাষ্টলৈকে গাইছ অ'কে তো বলক এতিয়া বস্তাত ধান ভৰাওঁ সেইফালে মায়ে ধান দি আছে ভঁৰালৰ পৰা আৰু ফাইনেলি গাইছ এইফালে ধানখিনি উলিয়াই হৈ গ'লে চাব পাৰিছে আৰু এইফালে মায়ে মুচি আছে ভঁৰাল এয়া চাব পাৰিছে তো গাইছ আজিৰ ব্লগটি মানে আপোনালোকক যদি চাই ভাল লাগিলে লাইক এটা কৰি দিব